তোমাক সুখী কৰিব পৰাকৈ হয়তো মোৰ একোৱেই আছিল মাথো এই হৃদয়খন। কিন্তু তুমি ইয়াকো চুৰমাৰ কৰিলা। কেৱল দামী দামী উপহাৰেৰে প্ৰেম নচলে। মানুহৰ ইচ্ছা, অনুভৱ, অনুভূতি আৰু ত্যাগ কৰিব পৰা শক্তি থাকিলেহে প্ৰেম স্থায়ী হয়। তোমাৰ সৈতে কটোৱা দিনবোৰ মোৰ দিনলিপিখনৰ পৰা কেনেকৈ মচো তুমিয়ে কোৱাচোন। জীৱন আৰু সময় কাৰো বাবে ৰৈ নাথাকে। কোনে জানে তোমাৰ বাবে কোন ৰৈ আছে। বিদায় আৰু শেষ সদায় হাঁহি মুখেৰে হ'ব লাগে, নহ'লে হেনো সদায় আক্ষেপ ৰৈ যায়, যি আক্ষেপত ময়ো ৰৈ আছোঁ। এতিয়া তুমি মোৰ বাবে হৈ ৰ'লা দিনলিপিখনৰ এখিলা উকা পৃষ্ঠা। বৰ কষ্ট হৈছে জানা তুমি বিহীন সপোন ৰচিবলৈ।